হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ঠাণ্ডাটো অলপ বেছি কুঁৱলী পৰি আছে আৰু ৰ'দো নিদিব চাগে, পানী আহিব যেন লাগি আছে আৰু মই মাত্ৰ উঠিলোঁ। আসসালামু আলাইকুম এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। যোৱা ৰাতি একেবাৰে টোপনি নহ'ল, কিবা এটা কথা ভাবি ভাবি মনটো বেয়া হৈ আছিল আৰু সেনেকৈ টোপনিয়ে নাহিল। যদিও টোপনি নাহিল তথাপিও সোনকালে উঠিলোঁ, যাব লাগিব যিহেতু। কৈছিলোঁ নহয় আপোনালোকক মই কিবা এটা শিকি আছোঁ বুলি। পুৱাৰ যিখিনি কাম থাকে শেষ কৰি এতিয়া যাব কাৰণে ৰেডি হৈ আছোঁ। ঘৰত অহাৰ পিছত মোৰ বহুত আৰাম হৈ গৈছে, মানে কৰিব লগা কাম বেছি নাথাকেকে, মা আছে ভাবি আছে, চবে মিলি কৰা হয় যিহেতু, আৰু বেটাকো নিশ্চিন্তা মনে থৈ যাব পাৰোঁ মাৰ লগত, মানে গোটেই দিনটাৰ কাৰণে। গোটেই দিনটা যদিও মই নাথাকোঁ, সন্ধ্যা অহাৰ পিছত তাৰ লগতে ব্যস্ত হৈ থাকোঁ। আজি ঠাণ্ডাটো অলপ বেছি লাগি আছে, সেইকাৰণে ইনাৰৰ ওপৰত আৰু জেকেটটোও পিন্ধি লৈছোঁ। আৰু গাটোও বেছি ভাল নহয়, দুদিনৰ পৰা কাহ চৰ্দি অলপ হৈয়ে আছে। মনটা আজি বেছি ভাল নহয়, কিবা এটা কথা ভাবি ভাবি ৰাতি টোপনিও নাহিল। অলপ পিছত বাচ্ছা এটা আহিছিল চুলি কাটিবৰ কাৰণে, ইমান মৰম লগা, তাইৰ কথাবিলাকো মৰম লাগে। আৰু মই বহি বহি তাইকে চাই আছিলোঁ। ষ্টাইল কৰিল, নাচিব বোলে, গান লগাই দিছিলোঁ, নাচিও দেখাল, কিন্তু নাচাখিনি মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, নহ'লে আপোনালোককো দেখাই দিব পাৰিলোঁ সেই তাৰ নাচ। আৰু অলপ সময়ৰ ভিতৰতে ইমান মিলি গ'ল মোৰ লগত, যেনে বহুদিনৰ চিনাকি তাৰ। মই বহি বহি তাৰ এক্টিঙে চাই আছিলোঁ। আৰু মই কেমেৰা অন কৰা বুলি গম পাই চাওকচোন, ফটো উঠাৰ কাৰণে প'জ দিছে। প্ৰথমতেতো চুলি কাটিম বুলি চিঞৰি আছিল, তাৰপিছত মাইণ্ড চেঞ্জ, মানে চুলি নাকাটা হ'ল, কান্দি আছিল। কিবাকে বুজাই মিলাই চুলিখিনি কাটি দিয়া হ'ল। চুলি কাটিব লাগিব, ভাল দেখা যাব। আৰু এটা টিকলি মাৰি দিব। হয়, বহুত টাইম হ'ল না, 1টা বাজে। আৰু আজি মই ফাৰ্ষ্ট টাইম ফেচিয়েল কৰাই দিলোঁ, শিকি আছোঁ লাহে লাহে, নাজানো কিমান দূৰ আগবাঢ়িব পাৰিম। পৰিস্থিতিয়ে মানুহক চব শিকায়। ময়ো ভবা নাছিলোঁ কেতিয়াও যে ময়ো কিবা কৰিম বুলি, মানে মই হাউচৱাইফ হৈয়ে ভাল পাইছিলোঁ, কিন্তু এতিয়া কি কৰিম, উপায় নাই, নিজৰ কিবা লাগে, যাৰ কাৰণে ট্ৰাই কৰি আছোঁ। আমি ছোৱালীখিনি যে বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ ওপৰত ডিপেণ্ড কৰি চলোঁ নহয়, এতিয়া আমাৰ ভুল। আচলতে নহয়, চবৰে কিবা নহয় কিবা এটা লাগে। কৰ্ম থকাটোৱে ভাল, কাৰণ কাৰ পৰিস্থিতি কেনেকুৱা হয় কায়ো নাজানে। আজি মোকে চোৱা, যদি আগৰ পৰাই কিবা কৰিলোঁ হয় আজি ইমান প্ৰব্লেম নহ'ল হয়, তো আগৰ পৰা একো কৰিব পৰা নাই কাৰণে আজি নতুনকৈ চব কৰিব লগা হৈছে। তাৰপিছত শিকিলোঁ শাৰী পিন্ধা, মানে বঙালী মানুহৰ যে কইনাখিনিক পিন্ধাই বিয়াত, সেইটো ষ্টাইলত পিন্ধা শিকিলোঁ শাৰী। এতিয়া খাব লৈছোঁ সন্ধ্যাৰ চাহকাপ নিমকিৰে। ক্লাছৰ পৰা আহি ভাত খাই অলপ সময় শুই গৈছিলোঁ, মানে যোৱা ৰাতিও টোপনি অহা নাছিল যে, সেইকাৰণে বেয়া লাগি আছিল, তাৰ কাৰণে অলপ সময় শুই উঠিলোঁ। আৰু ডেইলি ইমান দূৰ অহা যোৱা কৰা হয়, আহি পুৰা ভাগৰ লাগি যায়। আৰু এতিয়া ৰাতিৰ যা যোগাৰ চলি আছে, ভাবি ৰান্ধি আছে সৰু মাছৰ চব্জি, আৰু মই তাক অলপমান হেল্প কৰি দিলোঁ। ৰন্ধা বঢ়া শেষ, এতিয়া ভাত খাব ওলাইছোঁ। আৰু ৰাতিৰ কাৰণে বনাইছে সৰু মাছৰ চব্জি, আলু ভৰ্তা, আৰু আছে সৰু আলু ভাজি, লগতে আছে দালি। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব। ফেচবুকত যদি চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি মোক আগবাঢ়ি যাবলৈ ছাপোৰ্ট কৰক, আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি দৰকাৰ হৈছে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ দিলোঁ, বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।